আজি দেখুৱাম ফল যিটো কয় মই যে আপোনালোকক ভিতৰত সোমাই পিনি যে দেখুৱাইছিলোঁ কি আছিলে লেকটো ফল লেকটো সেইটো দেখুৱাম তো চাই থাকক। এয়া চাওক গাইছ, এয়া এই বছৰ ইমান দিলোঁ এয়া চাওক লেকটো গাইছ মানে গাইছ আধা পকা আধা কেঁচা মানে তেনেকুৱা হৈ আছে। গুটিটো গিলি দিলোঁ। এয়া বৰষুণ সেই গাইছ আকৌ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কাৰণ মই মানে এইকেইদিন মানে ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ জানে নে নাজানে কাৰণ মই ক'লেহে গম পাব আপোনালোকে। এই কাৰণে নাজানে আপোনালোকে মোৰ যিটো এইটো চাইড যিটো মোক মানে ইয়াত মানে যিটো দাঁতৰ লগত যিকেইটা মাংস লাগি থাকে সেই মাংসকেইটা মানে শিপা বাঢ়িছে নেকি দাঁতৰ, সেইকাৰণে মানে ফুলি আহিছিলে মানে বহুত দিন ফুলি আছিলে। তাৰপিছত মই একো এটা খাব পৰা নাছিলোঁ, ভাত পানী এইকেইটা খাব নোৱাৰা হৈছিলোঁ আৰু তাৰপিছত লগতে মই খাইছিলোঁ সেই মেগী আৰু লগতে সেই কি আছিলে চুজি এইবিলাক কিনি আনি পিনি গৰম কৰি পিনি খাইছিলোঁ আৰু তাৰপিছত একো এটা ভাত খাব পৰা নাছিলোঁ, খামৰিব মানে চুবাব পৰা নাছিলোঁ একো এটা, সেইকাৰণে সেইকেইটা বস্তু খাইছিলোঁ। লগতে মই তাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু গাইছ এতিয়া মই আহিছোঁ পথাৰলৈ, আমাৰ যিটো পথাৰ আপোনালোকক এবাৰ দেখুৱাইছিলোঁ তালৈকে আহিছোঁ। এতিয়া কি হ'ল নাজানো, কিমান ওখ হ'ল কঠীয়া আপোনালোকক দেখুৱাম। এই কেইদিনমান আগত যিমান ৰ'দ দিছিলে আকৌ এতিয়া বেছি দিন বৰষুণ নিদিয়া আগতে মানে পানী হৈ গ'ল, মানে বেছি দিন বৰষুণ নিদিলে নেকি তেতিয়াই পানী হৈ গ'ল। আৰু লগতে মই ছাতি লৈ আনিছোঁ, বৰষুণ দিব মানে দি আছে এটুপ দুটুপকৈ। তো এইফালে চাওক, এইটো যোৱা ভিডিঅ'টো মানে এইটো ভিডিঅ'ৰ পিছত আগৰ যিটো ভিডিঅ' আছিলে সেইটো মানে পানী নাছিলে ভিডিঅ' দিওঁতে মই, আৰু লগতে গাইছ এতিয়া চাওক পানী হৈ গ'ল। লগতে গাইছ এইপিনে কঠীয়া ৰুলেই এইপিনে চাওক আৰু কি মজাকৈ বতাহ মাৰি আছে বা গাইছ মই আহিছোঁ এতিয়া গৰু ল'বলৈ কাৰণে। লগতে আজি দেখুৱাম ফল যিটো কয় মই যে আপোনালোকক ভিতৰত সোমাই পিনি যে দেখুৱাইছিলোঁ কি আছিলে লেকটো ফল লেকটো সেইটো দেখুৱাম তো চাই থাকক। অকণমান ফুলি আছে এইটো অকণমান বেছিকৈ ভাল খোৱা নাই আৰু হ'লেও মানে ভাত খোৱা নাই, চুজি খাইছোঁ আৰু বাকীকেইটা ভাতকেইটা এনেই চুবাই আছোঁ, ৰসকেইটা চুবাইছোঁ আৰু ইমানটোৱে, বাকী একো খোৱা নাই আৰু গাইছ এইফালে চাওক পানী গোটেই। মই আগতে যিটো ভিডিঅ' আপোনালোকক দিছিলোঁ সেইটো ভিডিঅ' যদি চোৱা নাই যোনসকলে গৈ পিনি চাবগৈ, ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, নহ'লে কমেণ্ট বক্সত কমেণ্ট পিন দিয়া আছে, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰে। আৰু লগতে গাইছ এয়া চাওক, এয়া এইফালে চাওক কঠীয়া তুলি এয়া এইকেইটা গোটেই পানী হৈ গ'ল। যোৱা আহোঁতে টাইমত পানী নাছিলে, এইকেইটা পানী নাছিলে, এতিয়া পানী হ'ল এই তালৈকে। এতিয়া কঠীয়া চাওক, এইকেইটা আজি ৰুইছে ৰাতিপুৱা নেকি, চাওঁতে গম পাইছোঁ। এইপিনে আকৌ আমাৰ দুটা গৰু চৰি আছে, চৰিবৰ কাৰণে জেগাই নাই, গোটেই মাটিকেইটা খহাই পেলালে। লগতে গাছ পানী দি বৰষুণ দি আছে যেতিয়া গোটেই পথাৰত পানী হৈ গ'ল। লগতে গাছ এই যোনকেইটা ডাব আছে সেইকেইটাতে খুটি দিছোঁ আৰু এৰাল দিছোঁ, তাতে চৰিব আৰু সিহঁতে। বাকী ঠিকে আছে আৰু এইটো নচৰে, এইটো এনেকৈয়ে চাই থাকে, এইটো কোন আহিছে কোন নাই যোৱা নাই তেনেকৈ চাই থাকে আৰু বাকী এইটো চৰি আছে আৰু বেছিকৈ কিনা গৈছে এইটো গৰু বেছিকৈ কিনাই গৈছে আৰু। চাওক আমাৰ বহা বনালোঁ, এয়া এনেই সৰু সুৰাকৈ বনাই থৈছোঁ আৰু বাকী ওপৰত টিংকেইটা লগোৱা নাই আৰু এই বছৰ। তো এনেকৈ থাকিম আৰু এই বছৰ। আৰু লগতে গাইছ কঠীয়া এয়া চাওক গাইছ, ইয়াৰ আগত যে ভিডিঅ' দিছিলোঁ আপোনালোকক এইটো যদি চোৱা নাই যদি কৰি পিনি চাবগৈ, কিমান ওখ হৈ আছিলে আপোনালোকে চাবগৈ। এইটো এতিয়া কিমান ওখ হ'ল চাওক। মই এতিয়া গৈ আছোঁ
বাঢ়নি মাজলে মানে হাবিৰ মাজলে তাতে আছে মানে ফলকেইটা ইয়াৰ ভিতৰতো আছে ইয়াৰ ভিতৰতো নাযাওঁ ইয়াত কিন্তু বান্দৰ থাকিব পাৰে ইয়াত তাৰপিছত এতিয়া মই গৈ আছোঁ এই যিটো বাঢ়নি দেখিছে আপোনালোকে এই যিটো বাঢ়নি দেখিছে আপোনালোকে তালৈকে গৈ আছোঁ ইয়াতো মজা লাগে খুব ডাঙৰকৈ খাবলৈ বহুত ভাল তালৈকে গৈ আছোঁ এতিয়া শান্তি জেগা আমাৰ ঘৰৰ ওচৰতে বহুত হুলস্থুল ৰাস্তা চাৰিওফালে ৰাস্তা যে সেইকাৰণে বহুত হুলস্থুল গাড়ী অহা যোৱা কৰি থাকে ই আহিব এই যাব থাকিবলৈ মন নোযোৱা হয় আমাৰ ঘৰত এতিয়া মই আহিছোঁ ফল খাবলৈ বতৰৰ ফল বতৰ নাখালে নহ'ব মানে গাইজ আৰু এটা আপোনালোকক বতৰৰ ফল দেখুৱাম খোৱা ফল তো চাব নেকি আমলখি ফল এইটো ৰঙাকৈ ফকে এইটো মিঠা হয় ইমানকৈ মিঠা নহয় সোৱাদ নাইকিয়া হয় আৰু ইয়াৰ সোৱাদ নাই মানে এই যিটো দেখিছে বহুত ওখলৈকে আছে এইটো লঠা হয় লঠাৰ পৰা হয় এইটো লঠা চিষ্টেম গাইজ এইটো তাতে আছে ৰেকৰ্ডৰ ফলটো তালৈ এতিয়া মই গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো আৰু লগতে গাইজ ইয়াত মানে এটা হেৰি আছে যিটো কাঁইট থকা নীলাজী বন বুলি কয় এইটো কাঁইট থাকে সৰুকৈ এইকেইটা মই এতিয়া হিলাই দিলে মানে সিহঁতে মানে যিটো মেলি থকা পাতকেইটা জাপি যায় মানে চাব নেকি গাইজ দেখুৱাই দিছোঁ এয়া চাপ জাপি গ'ল চাপ আকৌ এনেকৈ হিলাই দিলে নহয় ৰাতি হ'লে মানে যেতিয়া ৰাতি হৈ আহে তেতিয়া মানে ইহঁতে মানে জাপি যায় মানে আৰু যেতিয়া দিন হৈ আহে তেতিয়া মানে মিলি আহে মানে ইহঁতে আৰু এটা এনেকুৱা বহুতো ডাঙৰ গছ আছে নামকেইটা পাহৰিছোঁ বাৰু দেখুৱাম আপোনালোকৰ হ'লেও তো এইকেইটা চাওক এয়া জাপি গ'ল চবকেইটা মই এতিয়া সোমাই আহিছোঁ খাবলৈ কাৰণে মানে দেখুৱাবৰ কাৰণে আপোনালোককো তাৰপিছত লগতে ময়ো খাম আৰু আপোনালোকক দেখুৱাম মই খাম চাব নেকি গাইছ এয়া এয়া গাইছ এয়া চাওক গাইছ এই বছৰ ইমান লগা নাই যিমানকেইটা মই এতিয়া গছটো দেখিছোঁ ইমানকৈ মানে লগা নাই এই বছৰ কি কাৰণত লগা নাই নাজানো আৰু আগত এইটো পাৰি দেখুৱাম তো পাৰি দেখুৱাম মানে পকা নাই ইমানকৈ পকিব তো পাৰি চাওঁ আপোনালোকক দেখুৱাম তো চাই থাকক মই এতিয়া ফাৰোঁ আৰু গাইজ আপোনালোকে এটা কেতেকী চৰাই মাত আপোনালোকে শুনি আছেনে তো শুনা নাই যদি শুনি চাওক এয়া চাওক মাতি আছে গাইজ পাৰিব পৰা নাই উঠি যাওঁ গছটো পাৰিম নে নোৱাৰিম নাজানো উঠিবলৈ কাৰণে চেষ্টা কৰিম লগতে গাইজ কি বৰষুণ দি পিনি মানে পিছল হৈ আছে গছটো সেইকাৰণে উঠিব নোৱাৰিম চাগে সৰু চেষ্টা কৰিম তো চাই থাকক গাইজ গছটো পিছল হ'লেও মই পাৰি আনিলোঁ এয়া চাওক লেংকটোৰ গাইজ লেংকটোৰ খাই পেলাম নেকি খাবলৈ মন গৈছে কিন্তু এইটো পকা নাই পকিলে বেছিকৈ পকা নাই পকিলে নে কিয়ে নাই নে কেঁচা হৈ আছে নাজানো কিন্তু খাম ইয়াৰকেইটাহে ডাঙৰ বাকী এই যোনকেইটা এই হাবিৰ মাজত আছে এইকেইটা ইয়াত মানে সৰু ইয়াতকৈ সৰু বহুত সৰু কিন্তু ইয়াতো অকণমান খাবলৈ ভালহে ডাঙৰ যে অকণমান খাবলৈ ভাল তো চাই থাকক মই এতিয়া বহালৈ গৈ আছোঁ বৰষুণ দিলে গাইছ বৰষুণ
চাব নেকি দিলে বৰষুণ এই চাওক বৰষুণ নামিছে নামিব ধুনীয়া গাইজ বৰষুণ বুঢ়ী এটা চিৰিয়েল আছিলে আপোনালোকে চাইছিলে নাই নাজানো কিন্তু আমি চাম বুলি আশা ৰাখিছিলোঁ কিন্তু চাব নোৱাৰিলোঁ তেতিয়া নাচালোঁ আৰু বৰষুণটো বাকীকেইটা চাইছোঁ আৰু বৰষুণত প্ৰিয়ম পল্লৱী এই বা আছিলে নেকি এক্টৰনি বাকী নাজানো আৰু এতিয়া বৰষুণ দিলে গাইজ বৰষুণ নামিছে নামিব দিয়া সেই গানটো তাত আছিলে মানে এই যিটো বতৰৰ ফল বতৰৰ লগত খাব লাগে বিশেষকৈ মই এতিয়া খাওঁ আপোনালোকে দেখুৱাম তো চাই থাকক এনেকুৱা বতৰত মানে খাবলৈ ভাল গৰুৱে ঘাঁহ খাই আছে আৰু এইপিনে মই খাই আছোঁ ফল তো চাই থাকক খাম গাইজ মই এতিয়া খাবলৈ লৈছোঁ আৰু তাৰ ভিতৰত এয়া খাবলৈ লৈছোঁ তো চাই থাকক বাকলিটো ইমান ডাঠ চাওক গাইজ এয়া মজা কিন্তু অকণমান পকিব লাগিছিলে আৰু বাকী ইমানকৈ পকা নাই এইটো অকণমান কেঁচাহে হৈছে অকণমান টেঙা টেঙা যেন লাগিছে কিন্তু বেছিকৈ পকিলে মানে খাবলৈ ভাল আপোনালোকে জানেনে যোনটো আম মানে যিকোনো বস্তু হওক যিমান টেঙা বা তিতা হ'লেও পকাৰ পিছত মানে বহুত খাবলৈ ভাল তো আপোনালোকে সেইটো কথা গম পাইছেনে নাজানো কিন্তু মই এতিয়ালৈকে গম পাইছোঁ আমাৰ ওচৰতে মানে এই যিটো মোৰ পিছফালে সেই যিটো মই এতিয়া পাৰ হৈ আহিলোঁ এই গছজোপা আম গছজোপা সেইটো মানে টেঙা মানে আমটো কেঁচা হওঁতে মানে টেঙা যেতিয়া পকিব নহয় তেতিয়া মানে গছত মানে এটা আম নাথাকিব কাৰণ যোনটো বস্তু কেঁচা হৈ থাকোঁতে টেঙা হয় বা তিতা হয় সেইটো বস্তু মানে পকিলে মানে খাবলৈ বহুত ভাল মানে মিঠা সেইটো বস্তু মই প্ৰমাণ পাইছোঁ মানে আপোনালোকৰ সেইকাৰণে মই কৈছোঁ গাইছ এই যিটো হৈ আছে এনেকুৱা হৈ থাকিলে মানে গম পাবই আপোনালোকে টেঙা হৈ আছে বুলি পেলাই দিম তাৰে এনেকুৱা হ'লে মানে গাইছ আধা পকা আধা কেঁচা মানে তেনেকুৱা হৈ আছে সেইকাৰণে মই এতিয়া টেঙাটো যোনটো পকা নাই কেঁচা হৈ আছে সেইটো পেলাই দিলোঁ পকাটো খাইছোঁ গুটিটো গিলি দিলোঁ এনেকুৱা এতিয়া যিটো গুটি মোৰ এতিয়া পেটৰ ভিতৰত সোমাই গ'ল তেতিয়াহে মই গম পাইছোঁ যে আগতে বহুত খাইছিলোঁ এনেকুৱা গছত বহুত লাগিছে যেতিয়া ইয়ালৈকে বান্দৰ অহা নাছিলে তেতিয়া এতিয়া বেছি দিন হোৱা নাই মানে বেছি বছৰ হোৱা নাই বান্দৰ ইয়ালৈ অহা সেইকাৰণে খাবলৈ পোৱা নাই এই বছৰকেইটা আৰু যোৱা বহুত বছৰৰ পৰা মানে এই যোনকেইটা ফল এইকেইটা আম টেকটোৰ আৰু এনেকুৱা কিছু ফল মোৰ ইয়াতে আছে মানে সিহঁতক মানে আগতে বহুত খাইছোঁ যেতিয়া আমি এইবোৰ খাইছিলোঁ বেছিকৈ এইটো খাওঁতে থাকোঁতে আমাৰ যিটো পেটৰ ভিতৰলৈ সোমাই যায় মানে এইটো তেতিয়া বহুত মানুহবিলাকে আগৰ দিনত বহুত কৈছিলে যেতিয়া এইটো খাই থাকোঁতে যদি সোমাই গ'ল তেতিয়া বহুত খাইছিলে যে আপোনাৰ কৈছিলে যে তোৰ বোলে পেটত বোলে এইটো গজিব এতিয়া তই কিলৈ গিলিলি তেনেকুৱা বুলি কৈছিলে আগতে বহুত মানুহে কৈছিলে খাই থাকোঁতে এনেই ধেমালিকৈ কৈছিলে কিন্তু নহয় জানেই চবকেইটা আজি খালে কাইলৈ ওলাই যাবই সেইকাৰণে মানুহবিলাকে এনেই কৈছিলে আৰু মানে বৰ খুৱাইছিলে তেতিয়া গম পাইছোঁ আৰু তো এতিয়াই মনত পৰিছে মানে এইবোৰ যিটো এতিয়া মই কোৱা গুটিটো মানে পেটৰ ভিতৰত সোমাই গ'ল মানে তেতিয়া গম পাইছোঁ মানে গাইজ বৰষুণ দি আছে সেইকাৰণে ছাতি লৈ পিনি বহি আছোঁ ইয়াতে চাওক গাইজ বহি আছোঁ ইয়াতে অকণমান নহয় বৰষুণ দি আছে সেইকাৰণে ছাতি লৈ পিনি এতিয়া বহি আছোঁ অকণমান ডাঙৰকৈ দিছে বৰষুণটো দিয়াটো সেইকাৰণে বহি আছোঁ মজাকৈ একদম বতাহ মাৰি আছে বাকী একো নহয় ঠিকে আছে হ'লেও ডাঙৰকৈ দিলে মানে বেয়া হ'ব কাৰণ মোৰ ছাতিটো অকণমান সৰু সেইকাৰণে যদি তিতি গ'লেতো গ'ল আৰু মানুহটো ঠিকেই আছে কিন্তু মোবাইলটো তিতি গ'লে বেয়া হ'ব সেইকাৰণে ঠিকে আছে দে হ'ব চাওক বৰষুণ দি আছে এয়া
বৰষুণ নামিছে নামিব দিয়া। কিন্তু এটা কথা, যোনে যোনে আছামিজ চিৰিয়েল চাই নাজানো, কিন্তু কমেণ্ট কৰি জনাব। মজাকৈ চলি আছে চিৰিয়েলটো, বেছিকৈ বাউৰী ফাগুনটো নহয় আৰু নাহৰ যিটো এতিয়া বেহৰবাৰী 8টাৰ পৰা দিয়ে 8:30লৈকে, তাৰপিছতে 8:30 পৰা 9টালৈকে মানে নাহৰবোৰে এটা চিৰিয়েল দিয়ে, মজাকৈ আছে আৰু। আগতে মায়াবিনী চিৰিয়েলত শ্বুটিং কৰিছিলে, যিটো এক্টৰনি মজা লাগিছে আৰু। বাকী একো নহয়, ঠিকে আছে। তো আপোনালোকে যদি আছামিজ চিৰিয়েল চাই কমেণ্ট কৰি জনাই দিব মোকো। তো ময়ো আছামিজ চিৰিয়েল চাওঁ আৰু। বাকী ইমানটি আৰু। এতিয়া মই গৰু লৈ যাম মানে এতিয়া গৰু খুঁটি সলাব মানে খুলিবলৈ আহিছোঁ। তাৰপিছত এতিয়া ঘৰত লৈ যাম আৰু। খুব ধুনীয়াকৈ বতৰটোহে বেয়া কৰিলে আৰু। বাকী ঠিকে আছে গাইজ। এতিয়া মই গৰু লৈ গৈ আছোঁ। অকণমান দেৰিকৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মই গুগলত চালোঁ মানে বৰষুণ দি থাকিব বুলি চাইছিলোঁ বুলি, কিন্তু দি থাকিব বুলি কৈছে মানে ধুনীয়াকৈ দেখুৱাইছে। নাজানো কি হ'ব নাজানো, সেইকাৰণে মই অকণমান সোনকালে লৈ আনিলোঁ গৰু। এতিয়া বাজিছে 4টা, বেছি বজা নাই। আমাৰ ইয়াত মানে 6টা বজাতে গধূলি হয় ইয়াত মানে, সেইকাৰণে মই এতিয়া গৰু লৈ গৈ আছোঁ। যেতিয়া মই ইয়াত মানে গুগলত ছাৰ্চ কৰিছিলোঁ যে বৰষুণ কিমানলৈকে দি থাকিব সেই বুলি ছাৰ্চ কৰিছিলোঁ, তাৰপিছত বৰষুণ দি থাকিব বুলিও কৈছে। সেইকাৰণে মই লৈ আনিছোঁ গৰু। 4টা বাজিছে এতিয়া। আমাৰ ইয়াত মানে 6টা বজাতে গধূলি হয়, সেইকাৰণে লৈ আনিছোঁ গৰু। তো চাই থাকক গাইজ, এয়া চাওক বৰষুণ দি আছে। বৰষুণ নামিছে নামিব দিয়া না। খুব ধুনীয়াকৈ বৰষুণ দি আছে গাইজ আমাৰ এইপিনে। বৰষুণ নামিছে নামিব দিয়া না। গলিব দিয়া না। বহুত বেয়াকৈ বৰষুণ দিছে গাইজ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো বহুত বেয়াকৈ বৰষুণ দিছে ইয়াত। তো বাকী ইমানটোৱে, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ গাইজ। ভিডিঅ'ৰ পিছত আকৌ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব আশা ৰাখিছোঁ। তো বহুত বেয়াকৈ বৰষুণ দিছে ইয়াত, তো চাই থাকক।